হাই ফ্ৰেণ্ডসকল, সঞ্জনা স্পেচিয়েল আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি পুৱাই পুৱাই তিনিচুকীয়াৰ পৰা যোৰহাটলৈ বুলি ৰাওনা হ'লোঁ। এইখন হোটেলতে ব্ৰেকফাষ্টটো কৰি লওঁ বুলি সোমালোঁ। আমি তিনিচুকীয়াৰ পৰা যোৰহাট গ'লে প্ৰায়ভাগ ইয়াতে সোমাওঁ। আৰু ৰিতুলৈ চাবচোন, এতিয়া হাত ধুবলৈ গৈ হেণ্ডপাম্পটো মাৰি আছে। আচলতে সি এনেকুৱা কামবিলাক কৰি খুবেই ফূৰ্তি পায়। আৰু আমি ভাবিলোঁ যেতিয়ালৈকে অৰ্ডাৰটো নাহে আমি বাহিৰতে অকণমান বহোঁ। ৰিতুলৈ চাওকচোন, সি যেতিয়াই টাইম পায় মোবাইলটো বাপেকক খুজিব আৰু লাগি যাব গেম খেলিবলৈ। কিন্তু এইটো অভ্যাস বেয়া, হ'লেও এতিয়া নিদিলেও নোৱাৰি, ইমান জিদ কৰে মোবাইলৰ কাৰণে দি দিওঁ। আৰু এয়া আমাৰ অৰ্ডাৰ আহি গ'ল, আমি খাই লওঁ দেই। আমি এতিয়া শিৱসাগৰ পালোহি। ভাবিলোঁ একাপ চাহকে খাই লওঁ। আৰু ৰিতুলৈ চাওকচোন কি নাচি আছে মোৰ ভিডিঅ' কৰা দেখি। মই ভাবিলোঁ সকলোকে দেখাই দিওঁ চাহ খাবলৈ গৈছে, আৰু ময়ো গৈ আছোঁ চাহ খাবলৈ বুলি। চবেই এতিয়া চাহলৈ অপেক্ষা কৰি আছে, কাৰণ গা চাহবিলাক বোলে তাহাঁতৰ ভাল লগা নাই। একেই হয়, চবৰে তেনেকুৱাই হয়, বহুত দূৰৰ পৰা জাৰ্ণি কৰিলে এনেকুৱাই হয়, গা চাহবিলাক ভাল নালাগে। আৰু চেনিকলবিলাক চাওকচোন ইমান ধুনীয়াকৈ পকি আছে, দেখাই দিলোঁ। ফাইনেলি ঘৰ আহি পালোহি। বৰষুণ দি আছে, ভায়েক দুটাই মিলি বৰষুণত তিতি ফূৰ্তি কৰি আছে। ডাঙৰ হ'লে এই সৰুকালৰ ধেমালিবিলাকনো ক'ত পাব আৰু। এৰি দিছোঁ দুইটাকে। আজি আমাৰ গাঁৱৰ নামঘৰত ভাওনা। বলকচোন ভাওনা লগে ভাগে কৰোঁ।
বহুতো ফ্ৰেণ্ড লগ পালোঁ। তাৰে মাজত এজন মহিলা অভিনয়ত মোৰ সহপাঠী ৰাতুল ওৰফে বহুতৰে পৰিচিত চৰিত্ৰ খুইদেউ। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। বাই বাই।